वेलकम टू माय यूट्यूब चैनल সকলোকে মোৰ यूट्यूब চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ভাবিছো মই এটা মেকআপৰ ভিডিও দিও আপোনালোকৰ মাজলৈ শেয়াৰ কৰো তো কেনেকুৱা পাই জনাব আগতে ময়ো মানে ইউটিউবত চাওঁ মানে সাৰ্চ কৰি পেলাই মেকআপৰ ভিডিও বিলাক তো আজি এটা মই নিজে বনাব লৈছো ইমানটা ভালদৰে নাজানো বাৰু তথাপিও যেনেকৈ জানো যি পাৰো তেনেকৈ আপোনালোকৰ মাজত অলপমান দেখাবলৈ চেষ্টা কৰিছো আৰু কিবা প্ৰগ্ৰাম থাকিলে বা কিবা অকেজন থাকিলে তো সকলো ছোৱালীয়ে মানে মেকআপৰ লুক বিচাৰে তো চাব পাৰে ভিডিওটো আৰু বলকচোন চাওঁ তেনে কেনেকৈনো মই এয়া এটা চিৰাম লগাম ये क्या हुआ तेरे मेरे प्यार की बातें क्यों दुनिया की नजरों में आ गई and I'm so sick of love songs so এইটো এটা চিৰাম লগাই পিনে আৰু এটা মুখত প্লামৰ চিৰাম আছে এইটো আসলে মই লগত পাইছিলোঁ এই স্প্ৰেকেইটাৰ লগতে পাইছিলোঁ তো এইটো ইমানটা ভাল নহয় ঠিকে বাৰু বাট এইটো প্লামৰটো খুব ভাল এটা চিৰাম হয় আপোনালোকে এইটো ইউজ কৰিব পাৰে এইটো মই অৰ্ডাৰ কৰি আনিছিলোঁ ফ্লিপকাৰ্টত তো আপোনালোকেও এইটো অৰ্ডাৰ কৰিব পাৰে যদি লিংকটো লাগে আপোনালোকে মোক কমেণ্টত জনাব মই লিংকটো দি দিম আপোনালোকক কেমেৰাটো মই আজি আসলে ভিডিওটো কৰিছোঁ বাহিৰত বতৰটো ইমানেই বেয়া হৈ আছে যিহেতু ভিতৰত মানে কাৰেণ্ট নাই আমাৰ এইফালে কাৰেণ্টটো গ'ল সেইকাৰণে মানে মই যিহেতু আজি এটা ভিডিও বনাম বুলি ভাবিছিলোঁ সেয়ে মানে মই যিটো মানে মনতে ভাবি থৈছিলোঁ আজি মানে এইটো দিনতেই মই মেকআপৰ ভিডিওটো আপোনালোকৰ মাজলৈ লৈ আহিম বুলি তো সেইকাৰণে বতৰটো বেয়া হ'লেও মানে আজি এইটো লৈ আহিছোঁ ভিডিওটো আৰু এটা এতিয়া পাপায়া ক্ৰীম লগাম মানে চিৰামটো অহাৰ পিছত পাপায়া ক্ৰীম লগাই দিম ওলাই আছে এইটো খুব ভাল নে পাপায়া ক্ৰীমটো মই মানে ইউজ কৰি ভাল পাওঁ তাৰপিছতে লগাম এটা ফাউণ্ডেশ্যন এইটো ফাউণ্ডেশ্যনৰ প্লামৰে হয় মানে প্লামৰ মানে প্ৰডাক্টবিলাক খুব ভাল হয় যিসকলে এইটো ইউজ কৰে গম পায়েই তো ময়ো এটা প্লামৰ চিৰামেই ইউজ কৰিছোঁ এইটো মই আপোনালোকক চাগে মিনি ব্লগত দেখাইছিলোঁ এদিন এয়া প্লামৰ চিৰামটো খুব ভাল চিৰামেই হওক বা ফাউণ্ডেশ্যনেই হওক এই সকলো প্ৰডাক্টে পোৱা যায় তো আপোনালোকে ল'ব পাৰে আচলতে প্লামৰ ফাউণ্ডেশ্যনেই হওক বা চিৰামেই খুব ভালকৈ থাকে step 4 তাৰপিছত লগাম এটা একচুৱেলি মই কম্পেক্ট পাউডাৰ নলগাওঁ ইউজ নকৰোঁ তো মই বেবী পাউডাৰ যিহেতু ইউজ কৰোঁ তো এইটোৱেই মই লগাই দিম আপোনালোকৰ ওচৰত যদি কম্পেক্ট পাউডাৰ থাকে তো কম্পেক্ট পাউডাৰ ইউজ কৰিব পাৰে মই লগাম step 5 হ'ল পেঞ্চিল মোৰ ওচৰত এটা চিজি ক্ৰীমো আছিলে বাট মই চিজি ক্ৰীম ইউজ নকৰোঁ যিহেতু সেয়ে মই নকৰিলোঁ তাৰপিছতে মই এইটো এটা মেকআপ ইয়াৰে মই এটা কালাৰ ইউজ কৰিম আপোনালোকক কোনটো কালাৰ ইউজ কৰিম দেখাই দিছোঁ আৰু ফাৰ্ষ্ট মই ব্ৰাছডাল আনিলোঁ তো মই যোনটো কাপোৰ পিন্ধিম কালাৰ মই ইউজ কৰিম
একেটা কালাৰকে লৈ আছোঁ এইটো দেন চকুত লগাম চকুৰ ওপৰত লগাম মই আপোনাৰ এই কালাৰটো এইটো কালাৰ এইটো অলপ ৰেড যাব আৰু আইব্ৰ আঁকিবলৈ মই যাব অলপ পিংক কালাৰ লিপষ্টিকটোকে মই লৈছোঁ কালাৰ নেল পেজ আছে যেন কোনটো ন বুলি ভাবিলোঁ তাৰপৰা কাপোৰযোৰ লগত এইটোৱে মেবি ভাল লাগিব এইটো ভাল লাগিব চাগে তো সেইকাৰণে মই এইটোকে লগাই ল'লোঁ এই কালাৰটো মোক খুব ভাল লাগে আৰু এই দুটা নেল পেজ আৰু কেইটামান আছিল বাট সেইকেইটা কালাৰ মোৰ ফেভৰেট নহয় কাৰণে মই সেইকেইটা অনা নাই ইয়ালৈ তো এইকেইটা যিহেতু মোক খুব ভাল লাগে তো এইকেইটাকে মই ল'ম বুলি ভাবিলোঁ অলপমান body lotion হয় তো গাইজ মোৰ ফাইনেল লুকটো হৈ গ'ল আৰু আপোনালোকক দেখাই দিলোঁ চাওকচোন কেনেকুৱা লাগিছে মই ভিডিঅ'টো শ্বুট কৰিছিলোঁ আজি বাহিৰত কিন্তু বতৰটো ইমানেই বেয়া আছিলে ভয়ে খাইছিলোঁ যে যদি বতৰটো বেয়া কৰি দিয়ে বৰষুণ আহি গ'লে চেচে আৰু আজি মোৰ ভিডিঅ' গ'ল তথাপিও কিন্তু নিদিলে দেই আৰু মোক কেনেকুৱা লাগিছে জনাব একদম চিম্পল এটা মেকআপ লুক আপোনালোকক দিব বিচাৰিলোঁ তো কেনেকুৱা পালে জনাব দেই আৰু লগতে ভিডিঅ' ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে লগতে শ্বেয়াৰ কৰিব দেই যিহেতু মোৰ চেনেলটো নতুন হয়
যেন মানে পটাপট ওলালোঁ আৰু কিছুমানটো পাহৰি গৈছিলোঁ, যেনেকৈ এইটো পাহৰি গৈছিলোঁ। আৰু এইটো হৈছে মই লাই হৈ গ'ল মোৰ। আৰু মোৰ কিতাপটো কেনেকুৱা লাগিছে জনাব। প্ৰথমবাৰ মই এনেকৈ মেকআপ কৰিছোঁ, যিহেতু মই বেছিকৈ আচলতে মেকআপ নকৰোঁৱেই। আৰু ক'ৰবাত মানে গ'লেও মই আচলতে মেকআপ নকৰোঁ, একদম চিম্পুলকৈ থাকি ভাল পাওঁ, একদম চিম্পুলকৈ যাওঁ। তো আজি মানে অলপমান মেকআপ কৰিছোঁ, তো নিজকে মানে লুকটো অলপমান বেলেগ লাগিছে। বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাব মোৰ ভিডিঅ'টো চাই। আৰু এইটো লগাবলৈ আচলতে মই পাহৰি গৈছিলোঁ, সেয়েহে আকৌ এতিয়া লগাই ল'লোঁ। তো এতিয়ালৈ আহিছোঁ, বাই, আকৌ লগ পাই আছোঁ বলক। বাট এতিয়া মই লগাই ল'লোঁ বাৰু, ফাৰ্ষ্টত লগাই দিলোঁ। আচলতে মই মানে আগতে মেকআপ নকৰোঁ, একদম চিম্পুলকৈ থাকি ভাল পাওঁ। ক'ৰবাত গ'লেও কিবা অকেজন থাকিলেও মই চিম্পুলকৈ যাওঁ। বাট আজিহে অলপমান যিহেতু ভিডিঅ'টো কৰিব লাগে, তো অলপমান আজি মেকআপ কৰিছিলোঁ। আৰু লিপষ্টিক লগাইছিলোঁ বাৰু, কিন্তু লিপষ্টিকটো আচলতে মই মোহাৰি দিলোঁ, যিহেতু মই মানে লিপষ্টিক মানে ভাল নাপাওঁ, তথাপিও মানে মোহাৰি দিলোঁ আৰু সেইটো আপোনালোককে দিছোঁ। একদম চিম্পল মেকআপ লগাইছিলোঁ, একদম চিম্পলকৈ। আৰু এনেবাৰে মই মেকআপ কৰি বহুত বেছি বেয়া পাওঁ, তো তথাপিও আজি ভিডিঅ'টোৰ কাৰণে কৰিলোঁ। আৰু আমাৰ পিউ বেবী ঘৰলৈ আহিলে নহয়, তো চাওকচোন, তাই মানে এই পুতলাটোকে লৈ পিনে তাই মানে তাইক খুৱাই আছে, ইমানেই মৰম মানে তাহাঁতলৈ। তাইক মানে যোনেই খাবলৈ বিচাৰে তাকে দিব। আৰু চাওকচোন, তাই মানে তাক খুৱাই তাই নিজে খাই। আৰু কৈ দিয়া কি বেবী? পিউ বেবী লোৱা, মোক দিয়া বেবীটো দিয়া, বেবী। এবাৰ তুমি খোজা, মোক দিয়া বুলি কোৱা। লোৱা আমাৰ ধুনীয়া চব পাই গ'ল দেই। থেংক ইউ, ৱেলকাম। মোক অকণমান খাব দিবা নি? এবাৰ তুমি মোক খোজাচোন, মোক দিয়া বুলি কোৱা। মোক দিয়া নি। হাই কৈ দিয়াচোন, হাই কৈ দিয়া, কোৱাচোন হাই। কি বেবী? পিউ বেবী লোৱা, মোক দিয়া বেবীটো দিয়া, বেবী। এবাৰ তুমি খোজা, মোক দিয়া বুলি কোৱা। লোৱা আমাৰ ধুনীয়া চব পাই গ'ল দেই। থেংক ইউ, ৱেলকাম। মোক অকণমান খাব দিবা নি? এবাৰ তুমি মোক খোজাচোন, মোক দিয়া বুলি কোৱা। মোক দিয়া নি। হাই কৈ দিয়াচোন, হাই কৈ দিয়া, কোৱাচোন হাই। পিউ বেবী মোক দিয়া। এবাৰ তুমি খোজা, মোক দিয়া বুলি কোৱা। লোৱা পৰি গ'ল নি? এইটো লোৱা, এইটো। এই বেবীটোৰ নাম কি হয়? বেবীটোৰ নাম কি কৈ দিয়াচোন? পিউ বেবী, পিউ বেবী। ভিডিঅ' চিডিঅ' কৰি পিনে হৈ গ'ল। এতিয়া আমি আকৌ আহিছোঁ ফুৰিবলৈ গাঁৱৰ ফালে। এইফালে ডাঙৰ বা আৰু এইফালে মাইনা বা আৰু এইফালে আগৰ ফালে গৈ আছে মা আৰু পিউ। তো আমি গৈ আছোঁ আকৌ মানে ভিডিঅ'টো বনাই দিছোঁ অকণমান আৰু থৈ দিবলৈ পাছত চাবলৈ, হয়নে? আৰু বাঘবোৰ ইমান ধুনীয়া ধুনীয়া লাগিছে। তো আমি গৈ লওঁ, তাৰপিছত আকৌ আপোনাক ডাইৰেক্ট তাত গৈ লগ পাই আছোঁ।
পাই গ'লোহি য'লৈ আহিছিলোঁ বাহাত গৈছে আৰু ময়ো ভিতৰলৈ যাওঁ এইফালে বাহেঁতি ভিতৰত সোমাইছে আৰু এতিয়া মেকআপৰ ভিডিঅ'খিনি কেনেকুৱা পালে জনাব দেই মই মানে মেকআপৰ ভিডিঅ'টো যিহে কৰিলোঁ নহয় চব উল্টা পুল্টাকৈ চাগে হ'ল আৰু মই কিছুমানটো পাহৰি থাকিলোঁ কৰিবলৈ পাছতহে দেখিছোঁ যে এইটোতো কৰিব লাগিছিল বুলি মানে এইটোতো লগাব লাগিছিল বুলি মানে পাছতহে মনত পৰিছেহি তো এয়া আৰু এইফালে চাওকচোন ভিতৰতে তাঁতশাল মানে দিয়া আছে তাঁতশাল আছে ভিতৰতে তাঁত বৰে বলকচোন দেখাওঁ এইবিলাক গোটেই মেখেলা নে চাদৰ নাজানো বহি থৈছে এইফালে চাওকচোন আমাৰ দেহাইও মানে দাদাক নিব দিছে পিঠা নিব গৈছে আমাৰ লাজুকে দাদা আছে মানে ইয়াত তো সি মানে ওলাই নাযায় সেইকাৰণে মানে আমাৰ ইয়াত পিও একদম পিঠা দিবলৈ আহিছে চাওকচোন ইমান মানে কি ক'ম আৰু তাই ইমানেই জানে মানে আমাৰ পিও মানে তাই যি নাটকবিলাক কৰি থাকে নহয় তেনেকুৱা দেখালে মানে কি আৰু ক'বলৈ বাকী নাই মানে ইমানেই বেছি তাতে আমি চাহ তাহ খাই মানে আহি দিবলগীয়া হ'ল যিহেতু ইমানেই বতাহ বৰষুণ দি দিলে সেইখিনি সময়তে তো আমি আহি দিলোঁ আমাৰ ৰাতি ভাত সাজৰ বাবে আছিলে মাটন তো ভাবিলোঁ তাৰে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বলকচোন চাওঁ কেনেকৈনো কি বনাওঁ আমাৰ খানা হৈ গ'ল এইফালে মাংস ছাগলী মাংস তাৰপিছতে এইফালে আছে দাইল তাৰপিছতে আমাৰ পিউ বেবীয়ে